Bhutan all clear operation was in 2003. We were cleared by the Bhutanese government. Btcla winter session joagale paran boisile aji samapto hol ei winter session budgetot sessionot amar supplementary budget ana hoisile iat amar supplementary budgetot 14 কোটি 97 লাখ 87,000 টাকা সাপ্লিমেন্টারি বাজেট আনা হয়েছিল আৰু চাৰিটা কিতানত এই বাজেটৰ ধন ধাৰ্য কৰা হৈছে ইয়াত আমাৰ যিসকল ফিক্সড পে কাম কৰি ষ্টাফ ফিক্সড পে বা তেওঁলোকৰ যি কন্ট্ৰাকচুৱেল বেচিছ জব কৰি থাকে বহু দীৰ্ঘদিন কাম কৰিলে তেওঁলোকৰ মানে চাকৰি সমাপ্তিৰ পিছত তেওঁলোকে এককালীন সাহায্য বা এককালীন আৰ্থিক সহায় নাপায় তেনেকে তেওঁলোকৰ এককালীন এটা আৰ্থিক সহায়ৰ কাৰণে এটা বাজেট ধৰা হৈছে আৰু আমাৰ বহুত এনেকুৱা ধৰণৰ কৰ্মচাৰী আছে ফৰ্থ গ্ৰেডৰ বা কন্ট্ৰাকচুৱেল বেচিছ তেওঁলোকে যি মেডিকেল ৰিএম্বাৰ্সমেন্ট বা তেনেকুৱা ধৰণৰ কিছুমান সুবিধাৰ পৰা বঞ্চিত হৈ আছিল গতিকে এই কৰ্মচাৰীসকলে যাতে ভালদৰে নিজৰ দায়িত্ব পালন কৰিব পাৰে তেওঁলোকক মেন্টেলি সাপোৰ্ট কৰাৰ কাৰণে সকলো ক্ষেত্ৰত সাপোৰ্ট কৰাৰ কাৰণে মানে ফাইনান্সিয়েলি সাপোৰ্ট কৰাৰ কাৰণে এটা এমাউন্ট ধাৰ্য কৰা হৈছে ঠিক তেনেকৈ বিএসসিৰ সময়ত প্ৰায় 80 জন কৰ্মচাৰী আছিল তেওঁলোকে কোনো বেনিফিট পোৱা নাছিল বিএসসিৰ সময়ত গতিকে তেওঁলোকে যেহেতু এই বিএসসি আজিৰ বিটিআৰ বিটিসি অঞ্চলত তেওঁলোকে ৰাইজৰ সেৱা কৰিছিল এই কৰ্মচাৰীসকলে তেওঁলোকক এটা ওৱান টাইম গ্ৰেণ্ট দিয়াৰ কাৰণে এই সাপ্লিমেন্টাৰী বাজেটত ধাৰ্য কৰা হৈছে তদুপৰি আমাৰ ব্লক ডেভেলপমেন্ট অফিস যিবোৰ আছে তাত কিছুমান অফিচিয়েল কাম কাজ হয় প্ৰক্ৰিয়া হয় য'ত তেওঁলোকৰ বিশেষ কৰি মাৰ্কেট এণ্ড ফেয়াৰ্স য'ত আমাৰ হাট ঘাট মাৰ্কেট টেন্ডাৰৰ ক্ষেত্ৰত এটা এক্সপেন্স হয় এটা ব্যয় হয় অফিচিয়েল খৰচ এটা হয় আৰু বিডিঅসকলৰ বিডিঅসকল মানে তেওঁলোকৰ যে টিএ এটা থাকে টিএটো তেওঁলোকে নাপায় গতিকে আমাৰ হেডকোৱাৰ্টাৰ কোকৰাঝাৰলৈ আহিব লাগে বিডিঅসকলে কেইবাবাৰো আহিবলগীয়া হয় গতিকে এই ব্লক ডেভেলপমেন্ট অফিচ এক্সপেন্স আৰু মাৰ্কেট এফেয়াৰ্সত লগত সংগতি ৰাখি পেলাই হাট ঘাট মাৰ্কেটৰ যে টেন্ডাৰৰ সময়ত যিটো এক্সপেন্স হয় তাৰ কাৰণে 70 লাখ এটা ধাৰ্য কৰা হৈছে আৰু আমাৰ এমচিএল ইয়াম চিফ ডেপুটি চিফ বা লিডাৰ অফ অপজিশন আমাৰ আটাইৰে যিটো স্যালাৰি এই স্যালাৰি যোৱা 2015 চনত অলপ এনহেন্স কৰা হৈছিল আৰু 15 চনৰ পৰা আজি প্ৰায় 9 বছৰ 24 চন শেষ হ'বলৈ হৈছে কোনো ধৰণৰ স্যালাৰি এনহেন্স কাৰো হোৱা নাই গতিকে এতিয়া ধৰক বিভিন্ন সকলৰ ক্ষেত্ৰতে সকলোৰে স্যালাৰি বৃদ্ধি হৈ আছে সৰকাৰী বেচৰকাৰী সকলোৰে গতিকে আমাৰ এমচিএল ইএমসকলৰ সামান্য স্যালাৰি বৃদ্ধি কৰাৰ কথা ইয়াতে উল্লেখ আছে আজি যি সাপ্লিমেন্টাৰী বাজেট আমাৰ rupees 14 crore 17 lakh 87,000 এই আটাইখিনি বিষয়ৰ লগত সংগতি ৰাখি পেলাই চাৰিটা হিতনত এই পইচা এই টকাটো ধাৰ্য কৰা হৈছে সাপ্লিমেন্টাৰী বাজেট আৰু আমাৰ সাপ্লিমেন্টাৰী বাজেটত আমাৰ অপজিশন সকলো সমৰ্থন জনাইছে আটাইবোৰ হিতনত The Bhutan all clear operation was in 2003. We were cleared by the Bhutanese government, joined by the Indian security forces. We have lost the Bhutan base here since 2003, and we have been missing our comrades like Irak Dao, Captain Habrang, and Assistant Organizing Secretary Btcla. नोंथांमोना बाइक एबा स्कुटि लानो सानदों नामा बाइक एबा स्कुटि लानो सानदोंब्ला गोबाव दाख्लामसै चिरां जिल्लानि काजलगावनि फ्लाइओभार खाथियाव थानाय Btcla डिलाराव थांनानै लायदो बेयाव फाइनान्सनिबो राहा दं नोंथांमोना 16,000 डाउन पेमेन्ट होनानै गावनि फसायनाय बाइक एबा स्कुटिखौ लानो हागोन लोगोसे बाइक एबा स्कुटिजों गंनै हेलमेट सीट कभार नङाब्ला फुट मेट पेट्रल आरो ब्लेंकेटनि स्पेशल अफार दं बिदिब्ला मानोथो गोबाव खालामदों नोंथांमोना Btcla डिलारजों थाबैनो कन्टेक्ट खालामदो कन्टेक्ट नाम्बारा जाबाय 6001761271 नोंथांमोना अफ्रि दैमारि इउट्युब चेनेलनि मुं लानानै बाइक एबा स्कुटि बायोब्ला स्पेशल अफार मोनबावनायनि राहा दं Btcla काजलगाव